আৰু গাইজ ৰাতি হৈ গ'ল, মই বৰ্তমান আহি পাই গ'লো ঘৰ ৰাস্তাটো আৰু এইফালে দেখিছা। হাই হেল্ল' গাইজ, নমস্কাৰ, কি খবৰ আপোনালোক সকলোৰে? ভাল মুখৰ ভাল। আৰু আপোনালোকে চাই আছে ৰাজদ্বীপ ব্লগ, আৰু ৰাজদ্বীপ ব্লগলৈ মই সকলোকে স্বাগতম জনাইছোঁ। তো আজি আকৌ এটা নতুন ভিডিঅ', আৰু এইফালে আছে ভাইটি। আৰু আপোনাক মই আজি সেইফালে দেখাইছোঁ আমাৰ পথাৰ, মানে গোটেই এইফালে দেখিছে পুৰা খেতি কৰা মানে ছিজন পৰি গৈছে, সেইকাৰণে এইফালে পুৰা মানে ট্ৰেক্টৰ মানে হাল বাইছে, আৰু ট্ৰেক্টৰে হাল বাইছে। আজিকালি মানুহে হাল নাবায়, সেইকাৰণে ট্ৰেক্টৰে হাল বাই আছে। তুমি ক'ত যোৱা? তুমি যাব নালাগে। এইফালে চাওক, ট্ৰেক্টৰে পুৰা হাল বাই আছে গাইজ। আমি অলপমান মানে আজি যাওঁ নতুন অভাৰ ব্ৰিজৰ ফালে। মানে মই কালি ইদিনাখন গ'লোঁ গাড়ীতে, তাৰপিছত গ'লোঁ বাইকখন সোমাব নোৱাৰিছিলে, টানি জুই সুমিয়াই লৈ গ'লোঁ। আজি লৈ যাম চাইকেল, মানে এইকেইটা ভিডিঅ' কৰা নহ'ল, এদিন আকৌ কৰিম ভিডিঅ'। তো আজি এনেকৈ যাওঁ, তো আপোনালোককো লৈ যাওঁ, ব'লক, ভাল লাগিব। আৰু গাইছ, এইফালে যে ট্ৰেক্টৰ চলি আছে, আৰু সেইকেইটা পোৱালিকেইটা মাছ ধৰি আছে, দেখিছেনে? মাছবিলাক বিচাৰি বিচাৰি ধৰি আছে, কি যে হ'ব। আৰু আমিও ধৰিছিলোঁ বাৰু, কিন্তু ভাল লাগে আৰু এইবিলাক দিন। একো নাই, ট্ৰেক্টৰ চলাই যাব, আৰু মাছ ধৰাই মাছ ধৰি যাব, আৰু আমি ভিডিঅ' বনাই যাম, আৰু গৈ থাকোঁ নে কি কয় গাইছ? বগলী মোবাইলত ভালকৈ নোলাইছে। অভাৰ ব্ৰিজলৈ আহিলোঁ, এতিয়া বৰ্তমান অভাৰ ব্ৰিজত আছোঁ, আৰু ভাল লাগিছে জেগাটো। লাইট জ্বলি গৈছে, তামাম লাগিছে এতিয়া লাইট জ্বলি। মই আহিছোঁ ন, লাইট জ্বলিব দিম। তামাম বনাই দিলে খালি ব্ৰিজখন, এতিয়া অকণমান ভাল লাগিছে, মানে লাইট চাইট জ্বলি গ'ল, আৰু জেগাটো মানে চাইকেল আনিব নোৱাৰা অৱস্থা হৈ গ'ল। যদি মামাই মোৰ ভিডিঅ' চাই আছে, তো মামাক এটা কথা প্লিজ কৈছোঁ, মামা এই জেগাডোখৰ খালী হৈ আছে, এই খালী জেগাডোখৰত প্লিজ আমাৰ এই জুবিন দাৰ এটা মূৰ্তি লাগে, আৰু সেই মূৰ্তিটো যদি হৈ যায় আমি খুবেই ভাল পাওঁ। আপুনি বহুত ভাল কাম কৰি আছে, কিন্তু এটা প্লিজ জুবিন দাৰ মূৰ্তি এটা দিয়ক, আমি বহুত বেছি ভাল পাওঁ আমাৰ তিনিচুকীয়া মানুহখিনিয়ে। প্লিজ ইয়াত এটা জুবিন দাৰ মূৰ্তি লাগে। A few moments later. আৰু গাইজ ৰাতি হৈ গ'ল, মই বৰ্তমান আহি পাই গ'লো ঘৰ ৰাস্তাটো, আৰু এইফালে দেখিছে আমাৰ ঘৰ ৰাস্তা। মজা লাগিছে ভিউটো দেই, ছানছেট বুলি কয় এইবিলাক। আমাৰ বেলি ডুবে, সেইবোৰ কওঁ আৰু বেলি ডুবে। আহি পালোঁ বৰ্তমান, আৰু এতিয়া ঘৰলৈ যাম, চাহ তাহ খাম, ভিডিঅ' এডিট কৰিম, আপলোড কৰি দিম মেলি, তাৰপিছত লাহেকৈ আৰু আৰাম কৰিম। আৰু আজিৰ দিনটো ভিডিঅ' কমপ্লিট মাৰি দিলোঁ, আজি আপলোড কৰিম ধুনীয়াকৈ, আৰু তাৰপিছত টোপনি যাম, আৰু তাৰপিছত কালি এটা ভিডিঅ' বনাম, কালিয়ে আপলোড কৰিম। মই মানে এনেকুৱা মানুহ, সঁচা কথা কৈছোঁ, মই জাষ্ট ভিডিঅ' বনালোঁ, এডিট কৰি মেলি ৰাতি 8টা 8:30 ভিতৰত ভিডিঅ' আহি যায়। আৰু কিন্তু সদায় দিব নোৱাৰোঁ, মুখত মাখি মাৰে, সদায় দিব নোৱাৰোঁ, কিন্তু মানে যিমানটো পাৰোঁ দিওঁ। আৰু আজিয়ে বনালোঁ ভিডিঅ', আৰু আজিয়ে আপলোড কৰোঁ, আৰু মানে বেছি ৰখাৰখি কাৰবাৰ নকৰোঁৱে বিশেষকৈ। ৰখাটো বেয়া ন গাইজ, সেইকাৰণে গাইজ আপোনালোকেও মানে লগৰ কাম লগতে কৰিলে ভাল। তাকে আৰু এতিয়া ঘৰ ৰাস্তাটো পালোহি, আৰু বেছি দূৰ নাই। ভাগৰ লাগিছে, ভাগৰে খাই পেলাইছে, বেয়াকৈ খাই পেলাইছে।
অলপমান আছে, পালোহি আৰু এইটো ঘৰ ৰাস্তাটো মই বৰ্তমান পালোঁ। আৰু গাইজ ময়ো বৰ্তমান ঘৰ আহি পাই গ'লোঁ, আপোনালোকে দেখিলে। আৰু মই বহাই দিলোঁ মানে চাহ আৰু খাব লৈছোঁ মানে কল খালে হ'ব আপোনাৰ মোৰ সমান হাতী সমান বল, হয় নাই? এনেই কৈছোঁ বাৰু, মোৰ ইমান বল নাই, কিন্তু যিমানখিনি আছে সেইখিনি বহুত বাৰু। কিন্তু আজিৰ ভিডিঅ'টো মোৰ ইমানতে আছিল। যদি আজিৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকন দবাই দিব আৰু খাব আপোনালোকে কল, তেতিয়া হ'ব মোৰ সমান হাতী সমান বল।